সকালের কিনা আবার আহা নিশ্চয় পারে মই অন্য এটা ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ তো এনে কাম বন নাই গাইছ ঘৰতে এনেই আছোঁ তো মন্তাজ দিছে মন্তাজ তো গাইছ মন্তাজে ধান কাটি আছে তো কি ধান কাটি চাব যাব আপোনালোকক ভাবিলোঁ দেখুৱাম তো আপোনালোকক দেখুৱাম মই কি ধান কাটি চাব আছিকৈ যাব আছিকৈ গাইছ ব্লগ বনাই আছে চাওক ফালতু কিয় কৰি আছা এই সেইগিলা ফালতু লগত রে মই দিছিস মিলি দি মারি দিছিস ইয়ার আর লিখে কই দি তো গাইস আছিকৈ ব্লগ বনাই আছে রাত করে মানে অলপ জায়গা রাস্তা গলে তো গাইস তো গাইস পালি যাইছো খাওক এনেকৈ যাইছো আছিকৈ ব্লগ বনাই আছে মই মানে যাইছো আমাৰ ইয়াতে অলপ জায়গা গাইস তো ৰাস্তা আহিছোঁ এইখিনি মানুহ ঘৰ দি চলি যাব লাগিব তো চলি যালোঁ সি পুৰা ধান কাটি আছে গাইছ তো এনে কিবা কিবি অলপ ধেমালি কৰি জোখাম শেষ তো ভিডিঅ'টো চাই থাকিব এইফালে যাব লাগিব এইফালে কি অলপ জায়গা গৈছে এই তাতেই আছে ধান কাটি তো গাইছ সি দেখা পাইছে গাইছ দেখা মাতি আছে ৰবা তো এইটো আছে কি আগে যাইছে পুৰা এক্টৰ দৰে যাইছে এক্টৰে এইটো খালো আছে এইটো গাইছ তো গাইছ পুৰা ধান কাটি আছে গাইছ গাইছ সেই তাৰ পৰা মই ৰাতিপুৱা আহিছিলোঁ তাতে আছিল ধান কাটি চাওক ইমান কাটি কাটি এতিয়া আহি পালেহি শেষ হ'বই গাইছ মোটামুটি তো গাইছ পুৰা ধান কাটি আছে আৰু আহোঁ তিনিটা কাটি আছে তো ঠিকা লৈছে চাগে তো পুৰা ধান কাটি আছে গাইছ মই দেখুৱাই দিছোঁ একবাৰ আপোনালোকক চাওক চাওক এই এটা আছে গাইছ আঙুলি আছে গাইস আঙুলি তো গাইছ চাও তো গাইছ চাওক আঙুলি চাঙুলি কাটি হাতত কি বান্ধি লৈছে এইবিলাক হেয়াৰো কাটছে নেকি হেয়ার কাটা না তো গাইছ ধান কাটবা আহিছে না আঙুলি কাটবা আহিছে গাইছ গম নাপাওঁ পুৰা কাটি আছে চাওক আমি ধান কাটি বানাই তো গাইছ বুলবুল হৈছে ন গানুনি পুৰা কাটি আছে যেখনি পারে সেখনি কাটছে কোনো দিন ধান কাটি বানাই তো এইখিনি আকলা দি আকলা কাটব গাইছ বেছি নহয় এইখিনি আকলা কাটব গাইছ পুৰা টকৰ আছে জোচৰ আছে গাইছ ই কেং গেছে কি মারছে তো গাইছ চাওক না তলৰ পৰা ওপৰলৈকে চাওক একদম কি আনবাই গাইছ কওকচোন এক কমেণ্টত জনাব গাইছ আৰু এইফালে আছে নানা এটা হয়তো ধান কাটি আছে আৰু এনেকৈ ব্লগ বনাই আছোঁ মই গাইছ আহোঁতে বঢ়িয়া পাইছে গাইছ হ'লেও আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ তো চাই দেখক চাওক তো গাইছ মন্তাজৰ খানা খাদি আহিল জানে হৰি মৰি মখে দি গাইছ আপোনালোক মানে কি বুলিবা আকৌ নাজানো তো গাইছ সেইটো কৰিব তো খানা চানা খাবহি পইচা নাই তাতে মই আছিকে কৈছে কিবা এটা বেলেগ কাম দিছিল সি নকৰে কামটো তো ধান কাটা কামটো বিৰাট হেৰি কৰিছে সি তো যিয়ে নহওক সেইটো কাম কৰিবহি কৰি আছে বৰ্তমান আৰু অহাকালি কৰিলে চাগে শেষে হ'ব তো গাইছ সেইখিনি কাম চাম কৰি যিখিনি পইচা পায় গাইছ সি খানা খাব মই কৈছোঁ গাইছ অলপ মোক দিব তো মোক দিব নালাগে সি এনেও তাক ধেমালি কৰিছোঁ কিন্তু মোৰ পইচা আছে মই নিজে খাম তো তাৰপিছত সি নিজে উলিয়াই লওক তো গাইছ খানা চানা খাম আপোনালোকক দেখুৱাম তো বিভিন্ন ধৰণৰ আইটেম থাকিব বক্স থাকিব তাৰপিছত খোৱা বোৱা কিছুমান বস্তু থাকিব ভাল ভাল বস্তু তো আপোনালোকক মই দেখুৱাম সিদিনাখন তো মই সিদিনাখনৰ ব্লগ বনাম আপোনালোকে চাই ল'ব তো গাইছ সি কিবা ভাষণ দি আছে গাইছ চাওক পুৰা ধান কাটি আছে গাইছ তো গাইছ এইফালে কিবা মিয়া মানুহ ধান কাটি আছে এনেকৈ দেখিছে তো আহুনো কাটি আছে এনেকৈ লগ হৈ তো ভাবিলোঁ গাইছ তো যিহেতুকে আমি একেলগে থাকোঁৱে বা ভিডিঅ'টো একেলগে বনাওঁ তো ভাবিলোঁ খবৰটো একবাৰ লৈ আহোঁ তো সেইকাৰণে আমি আহিলোঁ আছিক আৰু মই তো এতিয়া মই যাওঁ আৰু তো যাই লওক ঘৰক না কি আৰু গছাই লওক তো ধান কাটিছে গাইছ যাওক সেইটো গাইছ তো কি কৰবি কিহৰ বক্সৰ পইচা তো গাইছ খানা খাব খানা আহি মানে 5 তাৰিখে খানা খাম তো গাইছ বক্সৰ পইচা দিবা যায় বোলে চাচোন তো খানা খাম আমিও যদি পাৰোঁ আপোনালোকক দেখুৱাম মই আগতে কৈছোঁ তো আপোনালোকক দেখুৱাম মই বিভিন্ন ধৰণৰ বক্স চক্স থাকিব ৰাতিটো মানে সিদিনাৰ ফুল এনজয় গাইছ ফুল এনজয় তো সিদিনাখনৰ ব্লগটো মই বনাম ধুনীয়াকৈ আপোনালোকক চাই ল'ব গাইছ আপোনালোকৰ এটা কথা কওঁ তো গাইছ বহুতে কমেণ্ট কৰি কৈ আছে মই ডিম্পু দাৰ ভিডিঅ' বনাব লাগে তো বিল্টু দাৰ ভিডিঅ' বনাব লাগে তো গাইছ পাগলটো এটা পাৰি আছে তো বুকি থাকক গাইছ তো গাইছ সেনেকৈ ডিম্পু দাৰ ভিডিঅ' বনাব লাগে ডিম্পু দাৰ দৰে চেম ভইচ একদম মই কেইদিনমান বনাইছিলোঁ গাইছ কিন্তু এতিয়া অলপ চেঞ্জ কৰি বনাওঁ তো যদি ডিম্পু দাৰ ভিডিঅ' বনাব আপোনালোকে কমেণ্ট কৰি ক'ব মই ডিম্পু দাৰ চেম কপি কৰি তো গাইছ ভিডিঅ' বনাম মই চাই থাকোঁ
বনাব লাগে আপোনালোকে কমেণ্ট কৰি ক'ব তো ডিম্পু দাৰে ভিডিঅ' বনাব লাগে আৰু যদি কোনোবাই এনেকৈ ভাল পায় তো এনেকৈ বনাম মই তো আপোনালোকে যেনেদৰে ভাল পায় আৰু সেনেদৰে মই ভিডিঅ' বনাম আপোনালোকে জাষ্ট কমেণ্ট কৰি ক'লে হ'ল তো গাইছ আজি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব তো গাইছ এনে কাম বন নাছিল তো ভাবিলোঁ একে এটা আহি কিনে ব্লগ বনাই আপোনালোকক দেখাওঁ তো গাইছ সেইকাৰণে একে আহিলোঁ তো গাইছ এনে ভাল ভাল জেগাত যাব চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানেই দিয়ক গাইছ বাই বাই